নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই ইয়াত গাখীৰ লৈ আহিছোঁ। মিঠাই ৰেচিপিটো হ'ল ৰসগোল্লা ৰেচিপি। ইয়াতে মই 1.5 লিটাৰ গাখীৰ লৈ লৈছোঁ। প্ৰথমতে মই গাখীৰখিনি উতলাই ভিনেগাৰ দি পেলাই ফালি ল'ম। ইয়াতে মই এতিয়া ভিনেগাৰ দি দিম। ভিনেগাৰ 2 চামুচ দি দিম। এয়া চাওকচোন, এয়া ফাটি গৈছে, সম্পূৰ্ণকৈ হোৱা নাইচোন। মই অকণমান লৰাই দিছোঁ। আপোনালোকে নেমু ৰসো দিব পাৰে, নেমু ৰস দিলেও ফাটি যাব। মই আজি ভিনেগাৰ দিছোঁ। এয়া হৈ গৈছে, চাওকচোন কি ধুনীয়া হৈছে। মই এতিয়া এখন বগা কাপোৰত এয়া কাঢ়ি ল'ম। এয়া মই কাঢ়ি লৈছোঁ ইয়াতে ধুনীয়াকৈ। এয়া মই চেপি লৈছোঁ। কাপোৰখন ধুনীয়াকৈ পানীটো চেপি ল'ব লাগিব। গৰম হৈ আছে, সেইকাৰণে অকণমান দিগদাৰ হৈছে চেপিবলৈ। এনেকৈ পানীটো ধুনীয়াকৈ চেপি ল'ব লাগিব। এয়া হৈ গৈছে চেপা মোৰ পানীখিনি। এয়া চাওকচোন কি ধুনীয়া হৈছে। এয়া মই এতিয়া ধুনীয়াকৈ হেৰি কৰি ল'ম, হাতেৰে অলপ পিচি ল'ম ধুনীয়াকৈ। গৰম হৈ আছে, অকণমান ঠাণ্ডা হ'ব দিম। এয়া মই এনেকৈ ধুনীয়াকৈ মাৰি ল'ব লাগিব অলপমান। এতিয়া মোৰ সনা হৈ গৈছে। এতিয়া মই এটা এটাকৈ এনেকৈ গোল কৰি লৈছোঁ। এনেকৈ গোলটো, এয়া চাওকচোন গোলটো হৈ গৈছে। এনেকৈ মই গোটেইখিনি গোল কৰি ল'ম। এয়া মোৰ গোল বনোৱা হৈ গৈছে। এতিয়া মই চেনিৰ চিৰাপখিনি বনাই ল'ম। এয়া অকণমান এনেকৈ ঢাকি থওঁ। চেনি দি লৈছোঁ। এটা পানী দি দিম। এতিয়া মই গেছটো জ্বলাই দিম। চেনিখিনি মিক্স হোৱাৰ পিছত বলকেইটা ইয়াতে দি দিম। তাৰপৰা উতলিলে মই কাঢ়ি দিম। চেনিৰ চিৰাপখিনিত ইলাচি দি দিছোঁ দুটামান, ইলাচি ফ্লেভাৰটো ওলাবৰ কাৰণে। এইখিনি হোৱা নাইচোন, অলপ বাকী আছে। এতিয়া ইয়াতে মই লাডুখিনি দি দিম। এয়া দি উতলিব দিম। মই অলপ সৰু সৰু কৰিছোঁ, বেছি ডাঙৰ কৰা নাই, যিহেতু ঘৰতে খাম। এয়া এতিয়া উতলিবলৈ দিম অলপমান। মিঠাইখিনি কাঢ়ি ল'লোঁ কেৰাহীৰ পৰা। চাওকচোন কি ধুনীয়া হৈছে, এটাও ভগা নাই, ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন ঘৰতে, বহুত সহজ।
যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।